নমস্কাৰ, এইখনেই হৈছে মোৰ শৈশৱৰ বিদ্যালয় য'ত মই পঢ়িছিলোঁ আৰু ই দক্ষিণ কামৰূপৰ বৰিহাটত অৱস্থিত। আৰু আজি ইয়াত আছে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন তথা 14তম প্ৰতিষ্ঠা দিৱস। গতিকে আহকচোন চাওঁ। আজি এই অনুষ্ঠানটো আমি কোনো ফৰ্মেলিটি নকৰোঁ, কোনো সভাপতি সম্পাদক নাই, তোমালোকে চলাবা, প্ৰাক্তন শিক্ষাৰ্থীসকলে চলাব। আমাৰ শিক্ষাৰ্থী আছে, শিক্ষাক আমি দায়িত্বই দিছোঁ, তুমি এনাউন্স কৰিবা, কংকন আছে, সকলোৱে বিশেষ বিশেষ দিশত পাৰ্গত হৈ আছে। তেওঁলোকে অনুষ্ঠানটো চলাব, আমি সকলোৱে উপভোগ কৰিম, আমি অংশগ্ৰহণ কৰিম। তোমালোকে কোনো ফৰ্মেলিটি নোহোৱাকৈ ধুনীয়াকৈ অনুষ্ঠানটো যাই যি পাৰফৰ্ম কৰা কৰিবা। আমি আশা কৰোঁ যে এই হাঁহিটো আজিৰ পৰা যিটো নতুন এটা হাঁহি আমাৰ উদ্যোগ এটা আহিব আৰু পৰৱৰ্তী দিনত আমি বহুত কাৰ্যসূচী ল'ব পাৰিম। যিটো কাৰ্যসূচী অসমে জানিব, ভাৰতে জানিব। ধন্যবাদ। এই অভিজ্ঞতা মোৰ আছিল আৰু শিক্ষা চাকৰি আমাৰ আছে। শিক্ষাৰ্থীসকলে চিনি পায়, আজিকালি এংকৰ চেংকৰ ইউটিউব চেনেল চলাই থাকে। খুবেই ভাল ছোৱালী, স্মাৰ্ট, ভালে মোৰ মৰম ছাত্ৰী আছিলে আৰু প্ৰতিটো মুহূৰ্ততে শিক্ষাৰ একে সমস্যা আছিল। এটাই ষ্টুডেণ্ট, এটাই ছোৱালী। আমি খুব সংগ্ৰামৰ মাজেৰে স্কুলখন আহি আছোঁ, ঘাট প্ৰতিঘাতৰ মাজেৰে। এটা ছোৱালী ৰাখাৰ দিগদাৰ, অকলে ছোৱালী এটা মনটো বেয়া লাগি যায়। গতিকে তেতিয়া আমি খুব ভাল শিক্ষাই তাৰমানে থাকিব, আমাৰ নাথাকিব, আমাৰ ছোৱালী নাই। আৰু শিক্ষাত দেউতাক মাক পাৰে মোক জন্ম দিব পাৰে, তাৰমানে মই নিম বুলি ক'ব লাগে ছোৱালীটোক। মোক ৰিকুৱেষ্ট কৰিব পাৰে, ৰিকুৱেষ্ট কৰিব আহে, কিবা কৰি এইবাৰ পঠাই দিয়া ভাল নেকি, তাই হেচিব লাগিব, কিবা কৰি পঠাই দিলোঁ। তাৰপিছত তাৰমানে দম দি মানে দেউতাক দিবৰ মন নাই, কিন্তু ছোৱালীটোক তাৰমানে কিবা অকলে অকলে থাকে। তাৰপিছত আমি বহুত চালোঁ, চাইকলজি বহুত চালোঁ যে নাই, তাইক সমূহীয়া এখন প্লেটফৰ্ম দিয়াটো ভাল, তাইক যাব দিয়াটো ভাল, যাব দিলে তাইৰ ডেভেলপটো বেছি হ'ব। আৰু সেইকাৰণে আমি খুব চাইকেলি চালোঁ, তাই যদি এডজাষ্ট হ'লে নহ'লে কিন্তু তাই ক্লাছতে গৈ দিছিলে আৰু হাইস্কুল লেভেলত তাই গুচি গৈছিলে। কিন্তু শিক্ষাৰ্থীসকলে জানে তাই খুবেই ধুনীয়া এংকৰ, ধুনীয়া অভিনয় কৰে, অভিনেত্ৰী যায় আৰু সকলোৱে আমাৰ কাৰণে সকলোৰে মৰমৰ তাই সকলোৱে এতিয়া জানা হৈছে চেনেলত। গতিকে শিক্ষা আজি আমি নিজৰে আছে, সেইটোত আমি পুনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। তুমি পৰিচয়টো মই লোৱা কঁকালৰ ৰঙাৰী শাসনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মনসাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছে। তোমাৰ জানো এইবোৰ কথা মনত নাই? থাকক এইখন স্কুল সদায় জিলিকি থাকক, উজ্জ্বল হৈ থাকক, আগুৱাই যাই থাকক, এয়া কামনা কৰিলোঁ। আৰু ইয়াৰ পৰা যাতে মানে ষ্টুডেণ্টবোৰে ভাল নাম কৰি পাছ কৰি স্কুলখনক সুনাম কৰি আনে তাৰ আশা থাকিল আৰু আমি সদায় সহযোগ কৰি যাম। এইখিনি মই ক'বলগীয়া। ধন্যবাদ। হেড ছাৰ, কল্প ছাৰ বহুত মৰমীয়াল ছাৰ, কিন্তু বহুত মাৰ খাইছোঁ ছাৰৰ পৰা, বহুতখিনি মনত আছে এইবোৰ। তই কৃষ্ণ সুদৰ্শন ধৰি শতৰু সংসাৰী, ফুকি ফুকি পাঞ্চজন্য পলয় ধনীৰে, দশ দিশ পৰিপূৰ্ণ খহকৰ দল কৰ্তৃণ্য। মনৰ আহে আহে মোৰ যৌৱনৰ কহে কহে, সেই সপোনৰ কলৰ দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত।
ত্যাগ বন্ধ 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 সকলো কথা বন্ধ অন্ধ 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 পছন্দ বুলিছে অন্ধ স্কুল নাই কলেজ নাই ফিউচাৰ ইহঁতৰ কেনি নাই কোনে জানে কোনে নাই থাক নাচ বহি নাই কাম নাই ইহঁতৰ কাম নাই জীৱনটো হলোৱা ইহঁতৰ মন নাই কাম নাই ইহঁতৰ কাম নাই জীৱনটো হলোৱা ইহঁতৰ মন নাই জানি লওক বুজি লওক ইন কাইণ্ডছ অফ উইদাউট এডুকেশ্যন ভেলু দেন ইজ অফ টু ফিল ইউৰ ফেমিলি টু বি ইউ ৱান আনি টু হেভ ইউৰ অন টু লিভ এজ এ ৰিল ষ্টাৰ সময় নাই কিবা এটা কৰ কোনে লগত খোৱাব নিজে কিবা কৰ সময় নাই কিবা এটা কৰ কোনে লগত খোৱাব নিজে কিবা কৰ মানুহ হ'ব খোজো মানৱিক সুখ মাৰে মানুহ হোৱাৰ সমস্ত বন্ধন ভাঙিব খোজো সেই যৌৱনৰ শক্তিৰে আনন্দৰ মহাৰ হৰি ভক্তিত সকলো সমান হে শ্ৰী গুৰু শংকৰে নৰৰূপে সমাজ পিন্ধালা ধৰ মুৰমালা মজা ভাল লাগিলে বহুত বছৰৰ মূৰত মানে লগবোৰক লগ পাইছো ভাল লাগিছে একদম কেনেকুৱা লাগিল কৌশিক একদম ক'বা নোৱাৰা একদম আৰু ভাল লাগছে বহুত কেনেকুৱা লাগিল বৰ্তা ভালে লাগিল সমৰ দাস তুমি কেনেকুৱা লাগিল ভাল লাগিল কংকন বহুত ভাল লাগিলে একদম চন্দনা আজি কেনেকুৱা লাগিল মনত পৰিল ন এয়া ফটো ছিজন চলি আছে কেনেকুৱা লাগিল পুৰবী আমাৰ মাজত আছে নৱোদয় আদৰ্শ বিদ্যা মন্দিৰৰ সন্মানীয় অধ্যক্ষ ছাৰ কি ক'ব ছাৰ আজি প্ৰতিষ্ঠা দিৱস 14 বছৰ সম্পূৰ্ণ হ'ল আজিতো এটা ভাল লগা দিন আমাৰ বিদ্যালয়ৰ কাৰণে কাৰণ আজি 14 বছৰ স্কুলখন হৈ গ'ল আজি 15 বছৰ থৈ দিলে কাইলৈৰ পৰা আৰু ইমান কষ্ট সকলো স্বীকাৰ কৰি আজি এই দিনটোত আজি উপনীত হ'ল আৰু আমাৰ কাৰণে এটা ঐতিহাসিক দিন কিয় খুব সাধাৰণভাৱে আমি বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ আৰু খুব অসাধাৰণভাৱে আমি চিন্তা কৰিছিলোঁ সাধাৰণভাৱে আমি আৰম্ভ কৰি অসাধাৰণ চিন্তা কৰিছিলোঁ কিবা এটা কৰিম কিবা এটা হ'ব আৰু লাহে লাহে দেখিছোঁ যে বহুত ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গ'ল বহুত মানুহ হ'ল কৰি বিভিন্ন কামত ব্যস্ত হ'ল আৰু সেই গোটেইবোৰে আজি অনুষ্ঠান পাতিছে আমাৰ বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাকে আজি প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছে বিদ্যালয়ৰ জন্মদিৱস তেওঁলোকে নিজে আজি পাতিছে ইয়াতে আমাৰ সহযোগত আমি খুবেই ভাল লাগিছে আৰু আমি ভাবোঁ অনাগত দিনত এই প্ৰচেষ্টাটো অব্যাহত থাকিব আৰু সকলোকে লগ পাম আজি বহুতকে লগ পোৱা নাই কিন্তু আমাৰ বেয়া লাগি আছে কিন্তু ইয়াৰ পিছত সকলোৱে যদি আমাৰ ইয়ালৈ আহে সকলোৰে কাৰণে বিদ্যালয় আমাৰ এটা কথাই কওঁ বিদ্যালয় আমাৰ দৰ্জা কেতিয়াও বন্ধ নকৰোঁ আমাৰ বিদায় শব্দটো বিদ্যালয়ত নাই আমি টিচাৰকো কৈছোঁ আমাৰ বিদায় শব্দটো নাই আমাৰ সদায় তাৰমানে ৱেলকাম স্বাগতম কোনো টিচাৰক আমি বিদায় নিদিওঁ স্কুলত টিচাৰক আমি আজিলৈ বিদায় দিয়া নাই কৰ্মচাৰীকো বিদায় দিয়া নাই তেওঁক কিবা কামত যাব পাৰে কিন্তু বিদায় নিদিওঁ আমি স্বাগতম জনাম চব ছাত্ৰ ছাত্ৰীক আমি স্বাগতম জনাম যিসকল ইয়াৰ পৰা গুচি গৈছে সকলো স্কুললৈ আহক সদায় খোলা আছে তেওঁ নিজৰ ঘৰত ধৰি আহক নিজৰ কথা পাতক গান গাওক ফূৰ্তি কৰক চাহ একাপ খাওক মজা লাগিব সেইটোৱে আজি খুবেই শুভেচ্ছা দিলোঁ সকলোকে সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ পূজা দলি চন্দনা বাইদেউ আছে বাইদেউ কি ক'ব মোৰতো সঁচাই বিৰাট ভাল লাগিছে আজি ভাবিব নোৱাৰা এটা অনুভৱ জন্মৰ পৰাই তোমালোকক পাইছো 2008 চনৰ পৰা গতিকে এতিয়া গোটেইবিলাক আজি লগ পাই আৰু ন পুৰণি ন কেতিয়াবা কিছুমানৰ মুখে পাহৰিছিলো আজি দেখা পাই মনত পৰিছে নতুনকৈ সঁচাই ভাল লাগিছে পুৰবী কেনেকুৱা ভাল লাগিছে বহুত দিনৰ গোটেইবিলাকক লগ পাইছো মানে ক'ত কি কি এনেকুৱা আছে গম পোৱা নাছিলো বহুতকে লগ পাম বুলি আৰু আশা থাকিল সেয়া সৰুতে আমাক পঢ়োৱা বাইদেউসকল এতিয়া বহুতে
বিয়া হ'ল, বেলেগ বেলেগ কামত ব্যস্ত। কিছু এংকৰ আছে এইয়া মই নিজক বিচাৰি পালো।